আপোনালোক সকলোলৈ খুবেই ভাল খবৰ আপোনালোক সকলোৰ বাবে গ্ৰেড 3 পদ মুকলি কৰি দিছে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব আপোনালোকে বিভিন্ন ধৰণৰ পদ যেনে ক্লাৰ্ক জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ এনে ধৰণৰ আপোনালোকে পদসমূহ আবেদন কৰিব পাৰিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু সিলেকশ্যন প্ৰসেস এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব আৰু কেতিয়া আপোনালোকৰ বাবে এপ্লাই হৈছে ইয়াৰ লাষ্ট ডেট কেতিয়া টোটেল পোষ্ট কিমান আহিছে আৰু আপোনালোকৰ সম্পূৰ্ণ স্যালাৰি আপোনালোকে পাৰ মান্থ কিমান হ'ব গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে জানিবলৈ হ'লে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক আপোনালোকে শেষলৈ চাই থাকিব যদিহে আপোনালোকে ভিডিঅ'টি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকে এনে ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্ৰথমতে আপোনালোক জনাই দিছোঁ অৰ্গেনাইজেশ্যন কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI নেম অফ পোষ্ট আপোনালোকৰ জুনিয়ৰ এছ'চিয়েটেড থাকিব কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছ থাকিব টোটেল পোষ্ট আহিছে 10,662টা পোষ্ট আৰু কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ বাবে গ্ৰেজুৱেট আৰু এজ লিমিট হৈছে 20ৰ পৰা 28 বছৰলৈকে এপ্লিকেশ্যন ফি আপোনালোকৰ বাবে 750 ৰুপিজ ইয়াতে আপোনালোকৰ SC ST বা OBC সকলৰ বাবে আপোনালোকৰ ফিজটো ডিফাৰেণ্ট হ'ব ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 7 আগষ্ট 2026 আৰু আপোনালোকৰ 11 আগষ্ট 2026 লাষ্ট ডেট হ'ব 26 আগষ্ট 2026 আৰু 31 আগষ্ট 2026 আপোনালোকে এনেধৰণে আপোনালোকৰ ষ্টাৰ্ট ডেট আৰু লাষ্ট ডেট আপোনালোকে দেখিলে এতিয়া আহক আমি ইয়াৰ বিষয়ে গোটেইখিনি জানো প্ৰথমতে মই জনাই দিছোঁ যে আপোনালোকৰ বাবে অসমত কিমান পোষ্ট আছে সেইটো গুৰুত্বপূৰ্ণ আপোনালোকৰ অসমৰ বাবে 246 পোষ্ট আহিছে আপোনালোকৰ এক্সাম চেণ্টাৰ হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ মোড অফ এপ্লিকেশ্যন হ'ব অনলাইন আপোনালোকে অনলাইন থ্ৰু দি আপোনালোকে এপ্লাই কৰিব পাৰিব পে স্কেলটো হ'ব আপোনালোকৰ ষ্টাৰ্টিং আৰু সকলোৰে বেলেগ হ'ব প্ৰতিটো পোষ্টৰ কাৰণে বেলেগ হ'ব 24,000 আপোনালোকৰ বাবে 50 টকা এটা আছে আপোনালোকে ইয়াত চাব 28,070 আছে আৰু ইয়াত আপোনালোকে 33,020 আছে এনেকৈ আপোনালোকে 41,020 ইয়াৰ উপৰিও আপোনালোকে 1 লাখ 1.5 লাখলৈকেও আপোনালোকে এই আপোনালোকে SBIত আপোনালোকে স্যালাৰি পাবলৈ সক্ষম হ'ব ইয়াতে মই আপোনালোকক জনাইছোঁ আপোনালোকৰ যিটো নেকি ষ্টেট ৱাইজ ভেকেঞ্চি দিয়া হৈছে মই পোনে অসমতে জনাই দিছোঁ কাৰণ আপোনালোকে অসমৰ কাৰণে চাই আছে সেইবাবে মই জনাই দিছোঁ অসমৰ কাৰণে আপোনালোকৰ দেখিলে অলপ আগতে মই আপোনালোকক জনাই দিলোঁ 246 আছিলে ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ যিমানখিনি নেকি ভেকেঞ্চি আছে আপোনালোকৰ অসমৰ তুলনাত বহুত বেছি হয় আৰু আপোনালোকে যদি চেণ্ট্ৰেল লেভেললৈকে চাবলৈ যায় বহুত বেছি আপোনালোকৰ বাবে পোষ্ট আছে এতিয়া মই আপোনালোকক জনাইছোঁ কোনসকলে আবেদন কৰিব পাৰিব এতিয়া মই আপোনালোকক এজ লিমিটটো জনাই দিছোঁ আপোনালোকৰ বাবে এজ লিমিট সাধাৰণভাৱে 20ৰ পৰা 28 বছৰলৈকে হ'ব কিন্তু 1/4/2026লৈ কাউণ্ট কৰা হ'ব এজ ৰিলেক্সেশ্যন আপোনালোকৰ সকলোৰে থাকিব সকলো কেটেগৰীৰে থাকিব SC ST সকলৰ বাবে 5 ইয়াৰ্ছ থাকিব OBC NCL সকলৰ বাবে 3 ইয়াৰ্ছ থাকিব PWBD সকলৰ বাবে 13 ইয়াৰ্ছ থাকিব PWBD SC ST থাকিব দুইটা 15 ইয়াৰ্ছ থাকিব আপোনালোকৰ SBI ক্লাৰ্ক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ সিম্পল গ্ৰেজুৱেট হ'ব লাগিব ঠিক আছে গ্ৰেজুৱেট যদি হয় আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব আৰু অসমৰ কাৰণে আপোনালোকে যিটো অসমীয়া লেংগুৱেজ সেইটো জানিব লাগিব ইয়াতে মই আপোনাক জনাইছোঁ কেটেগৰী ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফি বেলেগ হ'ব ঠিক আছে আনৰিজাৰ্ভ EWSৰ কাৰণে 750 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু OBC সকলেও 750 ৰুপিজ পে'মেণ্ট কৰিব লাগিব SC ST তেওঁলোকে এটকাও দিব নালাগে ইয়াতে আপোনালোকে এটকাও নিদিয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু পে'মেণ্ট মোডটো হ'ব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং আৰু UPI থ্ৰু দি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব ইয়াতে মই আপোনাক জনাই দিছোঁ যে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে এপ্লাই কৰি ল'ব পাৰে ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ ষ্টাৰ্ট হৈছিলে 7 আগষ্ট আৰু আপোনালোকৰ লাষ্ট ডেট 27 আগষ্ট ঠিক আছে আপোনালোকৰ বাবে খুব কম সময় আছে আৰু আপোনালোকৰ যিটো নেকি প্ৰিলিমছ এক্সামিনেশ্যন হোৱাৰ ছেপ্টেম্বৰত এইটো টেণ্টেটিভ হয় কমপ্লিট যে এইটোৱে হ'ব সেইটো নহয় কিন্তু টেণ্টেটিভ দিয়া থাকিলেও প্ৰায় সেই ডেটটোৱেই নিৰ্ধাৰিত হয় পিছলৈ আৰু ইয়াত আপোনালোকৰ মেইনছৰ কাৰণে অক্টোবৰ দিয়া আছে আৰু ৰেগুলাৰ ড্ৰাইভৰ কাৰণে আপোনালোকৰ ইয়াতে ভেকেঞ্চিজ
ফৰ অল কেটেগৰিজ থাকিব ঠিক আছে ইয়াতে মই আপোনালোকক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকৰ যিটো নেকি এপ্লাই কৰাৰ লিংকটো আপোনালোকে গৈ মেলি এপ্লাই কৰি ল'ব পাৰে চিলেকশ্যন প্ৰচেছ মই জনাই দিছোঁ যে প্ৰিলিমছ থাকিব মেইনছ থাকিব ঠিক আছে লাষ্ট ইণ্টাৰভিউ থাকিব ডাইৰেক্ট আপোনালোকে চিলেকশ্যন পাব ইয়াতে ফেজ 1 অৰ্থাৎ প্ৰিলিমছৰ কাৰণে আপোনালোকৰ কি লেংগুৱেজ থাকিব কি পেপাৰ থাকিব সেইটো মই জনাই দিছোঁ আপোনালোকে জানক পোনপ্ৰথমতে ইয়াতে আপোনালোকৰ 100 কুৱেশ্যন 100 মাৰ্ক থাকিব আৰু 60 মিনিট দিয়া হ'ব 60 মিনিট দিয়া হ'ব ইংলিছ লেংগুৱেজৰ কাৰণে 30 কুৱেশ্যন 30 মাৰ্ক 20 মিনিট ডিউৰেশ্যন নিউমেৰিকেল এবিলিটিৰ কাৰণে 35 কুৱেশ্যন 35 মাৰ্কছ আৰু ডিউৰেশ্যন 20 মিনিট ৰিজনিং এবিলিটিৰ কাৰণে 35 কুৱেশ্যন 35 মাৰ্ক 20 মিনিট টোটেল আপোনালোকৰ 100 কুৱেশ্যন 100 মাৰ্ক 60 মিনিট থাকিব এইটো হৈছে আপোনালোকৰ প্ৰিলিমছৰ কাৰণে এটা মেইনছ এক্সামিনেশ্যনৰ কাৰণে আপোনালোকৰ ইয়াতে জেনেৰেল ফাইনেন্স এৱাৰনেছ থাকিব 50 কুৱেশ্যন 50 মাৰ্ক 35 ডিউৰেশ্যন অৰ্থাৎ মিনিট জেনেৰেল ইংলিছৰ কাৰণে 40 কুৱেশ্যন 40 মাৰ্ক 35 মিনিট কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে আপোনালোকৰ 50 কুৱেশ্যন 15 মাৰ্ক 45 মিনিট ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউডৰ কাৰণে 50 কুৱেশ্যন 60 মাৰ্ক 45 মিনিট টোটেল আপোনালোকৰ 190 আপোনালোকৰ কুৱেশ্যন থাকিব 200 মাৰ্ক থাকিব 160 মিনিট থাকিব এইটো মেইনছৰ কাৰণে হয় ঠিক আছে এইটো মেইনছৰ কাৰণে হয় আপোনালোকৰ নিগেটিভ মাৰ্কিঙো থাকিব 1/4 হ'ব ঠিক আছে আপোনালোকে যদি 4টা ভুল কৰে তেনেহ'লে আপোনালোকৰ 1 মাইনাছ হ'ব ইয়াতে আপোনালোকৰ গোটেইখিনি দিয়া হৈছে আপোনালোকে চাই মেলি গোটেইখিনি আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে ঠিক আছে আপোনালোকৰ এনেকুৱাই আছিল চিলেকশ্যন প্ৰচেছটো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে যদিহে SBIত চাকৰি কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে এতিয়া আপোনালোকে আবেদন কৰক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদিহে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে তেনেহ'লে এই ভিডিঅ'ত মই টেগ লগাই দিছোঁ কেইখনমান কিতাপ যিকেইখন আপোনালোকে নহ'লে নহ'ব আপোনালোকৰ বাবে সেইকেইখন কিতাপ মই জনাই দিছোঁ ৰিজনিং থাকিব মেথামেটিক্স থাকিব মেথামেটিক্সটো আপোনালোকৰ কোৱান্টিটিভ এপ্টিটিউড বুলি থাকিব আৰু আপোনালোকৰ ইংলিছ গ্ৰামাৰ ভোকেবুলাৰী এখন কিতাপতে হ'ব আপোনালোকে মই ইয়াৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ প্ৰডাক্টটোৰ লিংক আপোনালোকে বাই কৰি ল'ব পাৰে আৰু অসমৰ কাৰণে আপোনালোকৰ সম্পূৰ্ণ গুৰুত্ব দিব লাগিব অসমৰ কিতাপখিনিও মই গোটেইখিনি যিখিনি ইম্পৰ্টেণ্ট আৰু এনালিচিছ কিতাপ সেইখিনি মই আপোনালোকৰ বাবে ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ আপোনালোকে বাই কৰি পঢ়িব পাৰে খুব সুন্দৰকৈ বহুতো এক্সপেৰিয়েণ্টে লোৱা কিতাপ সেইবাবে মই আপোনালোকৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে যাতে সুবিধা হয় ADRE 3.0 হওক বা শিক্ষক নিযুক্তিৰ যিখিনি নেকি নন টিচিং পদ থাকিব বা আপোনালোকৰ হেল্থৰ কাৰণে যিখিনি নন আপোনালোকৰ বাবে টেকনিকেল থাকিব ঠিক আছে সেইখিনি পদৰ বাবেও আপোনালোকে আবেদন কৰিব পাৰিব কেৱল ADRE 3.0 বাবে নহয় ঠিক আছে আপোনালোকৰ সকলোৰ বাবেও আপোনালোকে যিখিনি নেকি নন টেকনিকেল বা নন টিচিঙৰ কাৰণেও আপোনালোকৰ বাবে পদ আছে আপোনালোকে সেইখিনিৰ কাৰণেও পঢ়িব পাৰে ঠিক আছে আপোনালোকে সেইকেইখন কিতাপ কিনিব পাৰে খুব কম মূল্যত আপোনালোকে প্ৰায় 1500 টকা মানত গোটেইখিনি কিতাপ কিনিব পাৰিব ঠিক আছে মই গোটেইখিনি জনাই দিলোঁ 1500 টকাতকৈও কম হ'ব আপোনালোকৰ ফ্লেট ডিছকাউণ্ট পাব যিহেতু 15 আগষ্ট হৈ আছে আপোনালোকৰ 15 আগষ্টৰ কাৰণে আপোনালোকে ফ্লেট ডিছকাউণ্ট পাব ঠিক আছে ধন্যবাদ